পৰেশ দাস আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পৰেশ দাস ইউটিউব চেনেল প্লাছ পৰেশ দাস ফেচবুক পেজ। গতিকে মই আপোনালোকক এখন দোকান দেখুৱাব বিচাৰিছোঁ, যিখন দোকানত আপোনাৰ মোবাইলটো ৰিপেয়াৰিং কৰা হ'ব। আপোনাৰ মোবাইলৰ যদি কিবা অসুবিধা থাকে বা কিবা অসুবিধা হয়, হঠাৎ যদি কিবা এটা প্ৰব্লেম পানীত পৰি গ'ল, মোবাইলটো যদি ৰিপেয়াৰিং কৰিব বিচাৰে, গতিকে এইখন দোকান আপোনাৰ কাৰণে। আৰু দোকানখনৰ ভিতৰত কি কি ফেচিলিটি আছে, কি কি বস্তু পোৱা যায়, গতিকে সেইখিনি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু পেজটো ফ'ল' কৰি দিব। আহক ভিডিঅ'লৈ যাওক। বন্ধুসকল, এইখনে হ'ল আপোনালোকক কৈ থকা দোকানখন। গতিকে দোকানখনৰ ভিতৰত আমাৰ মেকানিক বহি আছে, আমাৰ দোকান মোবাইল টেকনিচিয়ান বহি আছে। গতিকে তেখেতৰ লগত অকণমান কথা পাতিবৰ কাৰণে চেষ্টা কৰিম, কেনেধৰণৰ প্ৰব্লেম ছল্ভ কৰিব পাৰে, কি কি মেচিন ইয়াতে আছে, কি কি বস্তু ইয়াতে পোৱা যায়। গতিকে গোটেইখিনি কথা মই তেখেতৰ লগত পাতিম। আপোনালোকে আহক ভিতৰলৈ, তেখেতৰ লগত অকণমান কথা পাতোঁ। দাদা নমস্কাৰ। নমস্কাৰ। গতিকে আপোনাৰ এই দোকানখন কিমান দিন হ'ল ইয়াতে? দোকানখন এতিয়া প্ৰায় 8 মাহ হৈ গৈছে। 8 মাহ। গতিকে কি কি ইয়াতে কেনেধৰণৰ মোবাইলৰ কাম কৰা হয় আৰু কেনেধৰণৰ অসুবিধা ইয়াতে প্ৰব্লেমটো ছল্ভ কৰা হয়? মোবাইলৰ অসুবিধা বুলি ক'লে সকলোৱে আৰু মোবাইল বেয়া হ'লে তাৰমানে যি বেয়া হয় ভাল কৰা হয়। যেনেকুৱা ডিছপ্লে লগোৱা হয়, টেম্পাৰ গ্লাছ বা টাচ পেড, সকলো আৰু অল এচেছৰিজ যিমান মোবাইলৰ এটা প্ৰব্লেম হয় সেইটো ছল্ভ কৰা যায় আৰু ইয়াতে। বন্ধুসকল, মই আপোনালোকক এই কথাটোৱেই বুজাব বিচাৰিছোঁ যে গুৰেশ্বৰ ভোগপুৰ অঞ্চলত এনেকুৱা ধৰণৰ ইমান ধুনীয়া এখন দোকান। গতিকে এই দোকানখনত আপোনালোকৰ যিকোনো মোবাইলৰ প্ৰব্লেম ছল্ভ কৰা হ'ব। কেতিয়াবা যদি আপোনাৰ মোবাইলটো বাই চান্স পানীত পৰি গ'ল বা ধৰি লওক মোবাইলটোৰ আপোনাৰ ডিছপ্লেখন বেয়া হৈ গ'ল, মোবাইলৰ স্পীকাৰেদি চাউণ্ডটো নাহে, গতিকে আপোনালোকে ক'লৈকো যাব নালাগে, ইয়াতে আহক। ভোগপুৰ অঞ্চলতে এইখন দোকান। গতিকে ইয়াতে আহি আপোনাৰ নিজৰ মোবাইলটো ঠিক ৰিপেয়াৰিং কৰি লৈ যাব পাৰিব। আৰু কিছুমান বস্তু ইয়াতে ৰাখিছে, সেই বস্তুবিলাক কি কি বস্তু ইয়াতে আছে, গতিকে সেইবিলাক বস্তু মই অকণমান কেমেৰা পাৰ্চনক মই দেখুৱাবৰ কাৰণে অনুৰোধ কৰি জনাম। গতিকে এইবিলাক আপোনাৰ টৰ্চ লাইটৰ পৰা আপোনালোকে মোবাইল চাৰ্জাৰ, টেম্পাৰ গ্লাছ আৰু আপোনাৰ বিভিন্ন ধৰণৰ ইয়াতে মোবাইলৰ এচেছৰিজ ৰখা হৈছে। গতিকে ইয়াতে এই মেচিনটো কি বুলি কয়? এইটো পেষ্টিং মেচিন বুলি কয়। পেষ্টিং মেচিন ৰখা হৈছে। দুটাকৈ পেষ্টিং মেচিন আছে। সেইটো কি কাম কৰে, এইটো কি কাম কৰে? এইটো মেচিন যে আছে, এইটো যোনটো ডিছপ্লে এখন বনোৱা হয়, ভাঙি যোৱাৰ পিছত ডিছপ্লে এখন বনোৱা যেনেকুৱা টাচ পেড বা গ্লাছ, এইটো ফুলফিল ফিটিং কৰি দিয়ে এইটো। আৰু এইটো যিটো বাবলছ ৰৈ যাব বা খালী জেগাই দি যায়, এইটোত দিলে তাৰমানে কমপ্লিট হৈ যাব আৰু। চাওক বন্ধুসকল, গোটেইখিনি মেচিন ইয়াতে উপলব্ধ। গতিকে আপোনালোকৰ ওচৰতে যিহেতু ইয়ালৈ আহক আৰু আমাৰ নতুন নিউ জেনেৰেশ্যন নৱপ্ৰজন্ম, গতিকে কিবা এটা কৰিব বিচাৰিছে আৰু আমাৰ অসমীয়া ল'ৰা, গতিকে কিবা এটা কৰি দেখুৱাব বিচাৰিছে। গতিকে আপোনালোকে ইয়ালৈ আহি আপোনালোকে এই দোকানখনক সহায় কৰক, যাতে অনাগত দিনত ভৱিষ্যতে যাতে এইখন দোকান আৰু ডাঙৰ হৈ যায়। সেইটোৱেই মই আপোনালোকক দেখুৱালোঁ আজিৰ কাৰণে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। গতিকে এইখিনি কৈয়ে মই মোৰ ভিডিঅ'ৰ পৰা আঁতৰি গৈছোঁ। নমস্কাৰ।